নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিঙলৈ মই বিপাঞ্চিয়ে স্বাগতম জনাইছোঁ। জয় জয়তে মই আজি ৭৬তম গণতন্ত্ৰ দিৱসৰ প্ৰত্যেকজনলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু গণতন্ত্ৰ দিৱসৰ উপলক্ষে মই গীতৰ কলিৰে আজিৰ এই ব্লগটো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহে প্ৰাণে আৰু যিহেতুকে আজি ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস, আপোনালোক সকলোৱে জানেই যে গণতন্ত্ৰ দিৱস কিয় পালন কৰা হয়। তথাপিও মই আজি এনে চমুকৈ ক'বলৈ অলপ চেষ্টা কৰিছোঁ। যিহেতু আমি সকলোৱে জানো ১৯৪৭ চনৰ ১৫ আগষ্ট দিনাখন আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে হয়, কিন্তু আমাৰ ভাৰতবৰ্ষৰ নিজাকৈ এখন সংবিধান নাছিলে আৰু এই সংবিধানখন লিখি ওলাইছিলে যাক আমি সংবিধানৰ পিতৃ বুলি কওঁ। তেওঁ হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, যিয়ে আমাৰ সংবিধানখন লিখি উলিয়াইছিলে আৰু এই সংবিধানখন বলবৎ কৰা হৈছিলে ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে, যাৰ কাৰণে আজিৰ এই দিনটোক গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। আৰু এই গণতন্ত্ৰ দিৱসৰ দিনা কথা ক'লে আমাৰ সেই স্কুলৰ দিনৰ কথা মোৰ মনত পৰে। যিহেতু স্কুলত যেতিয়া আমি আছিলোঁ তেতিয়া গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমাৰ নাচ নৃত্য আৰু গীতৰ এনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহ ONGC ফালৰ পৰা, যিহেতু আমাৰ স্কুলখন ONGC ভিতৰত আছিলে, ONGC তৰফৰ পৰা এনেকুৱা ধৰণৰ অনুষ্ঠান পাতে আৰু এই অনুষ্ঠানবোৰত আমি অংশগ্ৰহণ কৰিছিলোঁ। আমাক বাইদেউহঁতে যেনেকৈ শিকায় আমাক গোটেই স্কুলৰ টিমটোক আমি তেনেকৈয়ে অংশগ্ৰহণ আমি তেনেকৈয়ে কৰোঁ। কেতিয়াবা হয়তো নাচোঁ, কেতিয়াবা হয়তো গীতো পৰিৱেশন কৰোঁ। তো তেনেকৈ আমাক প্ৰাইজ বুটলিবলৈও আমি সক্ষম হৈছিলোঁ। গতিকে প্ৰত্যেক বছৰে যিহেতুকে একেবাৰে সৰু কালৰ পৰা একেবাৰে ক্লাছ 10লৈকে আমি এই যাত্ৰা অবিৰতভাৱে কৰি আছিলোঁ। গতিকে এতিয়াও কলেজ পৰ্যায় পালোহি যদিও এই ২৬ জানুৱাৰী আহিলেহে স্কুলৰ দিনৰ এই দিনটোলৈ কিন্তু সদায় মনত পৰে। গতিকে প্ৰত্যেকজনলৈকে মই আজি ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।